ফ্ৰেণ্ডছ, পৃথিৱীত কিছু সংখ্যক এনে লোক আছে যিসকলে জীৱনত কেতিয়াও হাৰ নামানে আৰু হাজাৰ ঘাত প্ৰতিঘাত নেওচি জীৱন লক্ষ্যত উপনীত হয়। এওঁলোকে নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হয়। ফ্ৰেণ্ডছ, এনে লোকসকলৰ মাজৰেই এগৰাকী হৈছে আমাৰ দেশ তথা অসম গৌৰৱ গোল্ডেন গাৰ্ল খ্যাত হিমা দাস। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে হিমা দাসৰ সফলতাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে অন্তলৈকে নিশ্চয় চাই থাকিব। হিমা দাসৰ ইংৰাজী 9 জানুৱাৰী 2000 চনত অসমৰ নগাঁও জিলাৰ অন্তৰ্গত ধিঙত জন্ম হৈছিল। তেখেতৰ গাঁওখনৰ নাম আছিলে কান্দুলিমাৰী গাঁও। তেখেতৰ পিতৃৰ নাম আছিলে ৰঞ্জিত দাস আৰু মাতৃৰ নাম আছিলে জোনালী দাস। তেখেতৰ পিতৃ পেছাত এগৰাকী কৃষক আছিলে। পৰিয়ালটোৰ 5জনীয়া ল'ৰা ছোৱালীৰ ভিতৰত হিমা দাস আটাইতকৈ সৰু আছিলে। তেখেতে ধিং পাব্লিক স্কুলত নামভৰ্তি কৰিছিলে আৰু প্ৰথমে ফুটবল খেলৰ প্ৰতি আকৰ্ষিত হৈছিলে। হিমা দাসে স্কুলৰ ল'ৰাবোৰৰ সৈতে প্ৰায়ে ফুটবল খেলিছিলে আৰু এগৰাকী ফুটবলাৰ হিচাপে কেৰিয়াৰ গঢ়াৰ সপোন দেখিছিলে। কিন্তু ভাৰতীয় মহিলা ফুটবলৰ ক্ষেত্ৰখনত তেখেতে একো সম্ভাৱনা দেখা নাছিলে। পিছত চেমছুল হক নামৰ এজন দৈহিক শিক্ষাৰ শিক্ষকৰ উপদেশ মতে তেখেতৰ সপোন ফুটবলাৰৰ পৰা এগৰাকী দৌৰবিদলৈকে সলনি হৈছিলে। হিমা দাসে নগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত যোগদান কৰিছিল আৰু তাৰ পৰাই তেখেতৰ কেৰিয়াৰ আগবাঢ়িবলৈ ধৰিছিলে। 2013 চনত হিমা দাসে আন্তঃজিলা পৰ্যায়ৰ খেলৰ বাবে সুযোগ পাইছিলে, কিন্তু জন্ম প্ৰমাণপত্ৰ নোহোৱাৰ বাবে তেখেতে সেই সুযোগ হেৰুৱাই পেলাইছিলে। তেখেতৰ ঘৰত লগা জুইয়ে আন প্ৰয়োজনীয় নথিপত্ৰৰ লগতে সেইখনো নষ্ট কৰিছিলে। নগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব নোৱাৰাৰ এই বিফলতাৰ বাবে হিমা দাস ভাগি পৰিছিলে। কিন্তু তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে এযোৰ জোতা লাভ কৰিছিলে আৰু এই জোতাযোৰ পৰিধান কৰি তেখেতে নিজৰ গাঁৱত দৌৰাৰ অনুশীলন কৰিব ধৰিলে। এই অনুশীলনৰ বাবেই 2014 চনত তেখেতে নগাঁও জিলাৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে। কিন্তু গোৱালপাৰাত অনুষ্ঠিত হোৱা এই আন্তঃজিলা প্ৰতিযোগিতাখনত হিমা দাসে কোনো ধৰণৰ পদক পাবলৈ সক্ষম হোৱা নাছিলে। 2015 চনত ঢেকিয়াজুলিত অনুষ্ঠিত হোৱা আন্তঃজিলা পৰ্যায়ৰ দৌৰ প্ৰতিযোগিতাত 100 মিটাৰ শ্ৰেণীত তেখেতে এটি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 2016-17 বৰ্ষত দেশত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ইভেণ্টত 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত তেখেতে এটি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পৰাই যেন তেখেতৰ ডাঙৰ প্ৰতিযোগিতাসমূহলৈ যাত্ৰা আৰম্ভ হ'ল। 2018 চনৰ এপ্ৰিল মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত 400 মিটাৰ আৰু 4x400 মিটাৰ ৰিলে শ্ৰেণীত অংশগ্ৰহণ কৰে। 400 মিটাৰ শ্ৰেণীৰ প্ৰতিযোগিতাখনত তেখেতে চূড়ান্ত পৰ্যায়লৈ উত্তীৰ্ণ হয় আৰু 6ষ্ঠ স্থান দখল কৰে। 4x400 মিটাৰ ৰিলে শ্ৰেণীতো তেখেতে চূড়ান্ত পৰ্যায়লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় আৰু তাত তেখেতে 7ম স্থান দখল কৰে। 12 জুলাই 2018 চনত হিমা দাসে ফিনলেণ্ডত অনুষ্ঠিত 20 অনুৰ্ধৰ 400 মিটাৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। এই পদক জয় কৰাৰ পাছত হিমা দাস আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় দৌৰবিদ হিচাপে পৰিগণিত হয়। 2018 চনৰ এছিয়ান গেমছত 51 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি চূড়ান্ত পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন অভিলেখ গঢ়ে। 26 আগষ্ট 2018 চনত তেখেতে 50.79 ছেকেণ্ডত 400 মিটাৰ শ্ৰেণীৰ দৌৰ সমাপ্ত কৰি নিজৰে আগৰ অভিলেখ ভংগ কৰে। এই পৰ্যায়ত তেওঁ এটি ৰূপৰ পদক অৰ্জন কৰিলে। ছেপ্টেম্বৰ 2018 চনত
বিশ্বৰ এক আগশাৰীৰ জোতা নিৰ্মাতা কোম্পানী এডিডাছে হিমা দাসক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তি স্বাক্ষৰ কৰে। হিমা দাসে 2 জুলাই 2019 চনত পোলেণ্ডত অনুষ্ঠিত পজনান এথলেটিক্সত 200 মিটাৰ পৰ্যায়ত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পাছত তেখেতে 7 জুলাই 2019 চনত পোলেণ্ডতে অনুষ্ঠিত কুটনো এথলেটিক্সত 200 মিটাৰ শ্ৰেণীত পুনৰ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। চিজেটছ ৰিপাব্লিকত একে বৰ্ষতে 13 জুলাইত অনুষ্ঠিত ক্লেণ্ডো এথলেটিক্স মিটত 200 মিটাৰ পৰ্যায়ত পুনৰ সোণৰ পদক লাভ কৰে। 7 জুলাই 2019 চনত চিজেক ৰিপাব্লিকতে অনুষ্ঠিত হোৱা টাবৰ এথলেটিক্স মিটত হিমা দাসে 200 মিটাৰ পৰ্যায়ত আৰু এটা সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। 20 জুলাই 2019 তাৰিখে চিজেছ ৰিপাব্লিকৰ নোভেমেষ্টেৰত অনুষ্ঠিত হোৱা 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত তেখেতে পঞ্চমটো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। (2018) চনৰ 25 ছেপ্টেম্বৰ তাৰিখে হিমা দাসে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হয়। 2018 চনৰ 14 নৱেম্বৰত ইউনিচেফ ইণ্ডিয়াৰ পোনপ্ৰথমবাৰৰ বাবে ইউথ এম্বেচেডৰ হিচাপে হিমা দাস নিযুক্ত হয়। ইয়াৰ উপৰিও হিমা দাস অসমৰ খেলৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে অসম চৰকাৰৰ দ্বাৰা নিযুক্ত হয়। ফ্ৰেণ্ডছ, অতি কম বয়সৰ ভিতৰতেই হিমা দাসে এতিয়ালৈকে বহুখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত তেখেতৰ নিষ্ঠা, একাগ্ৰতা আৰু লগতে সংকল্প নিহিত হৈ আছে। ফ্ৰেণ্ডছ, হিমা দাসৰ জীৱনৰ সফলতাৰ কাহিনী আজি ইমানতেই সামৰণি মাৰিলোঁ। আপোনালোকে যদি এই কাহিনীটি ভাল পাইছে তেন্তে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক যাতে ভৱিষ্যতৰ আপডেটসমূহ আপুনি সহজতেই লাভ কৰিব পাৰে।